Hi everyone, welcome to my new vlog. Ajir ei vlog to mur Delhi jattare vlog hoy. Noidat thakute ami jehetu Amritsaroloi goisilu aru tetiare video hoy 15 November ratipua eya. আৰু ভিডিওটো অকনমান দিয়া আসলতে দেৰি হল তথাপিও বলু নাই পোষ্ট কৰি দিও আৰু নতুন বছৰতে যেহেতু গৈছিলো যোৱা বছৰে ভিডিওটো কিন্তু এয়া নতুন বছৰতে দিছো আৰু আমি আসলতে গৈছিলো দিল্লীৰ পৰা অমৃতসৰলৈ বুলি বাই ৰোড আৰু একদম ৰাতিপুৱাই পুৱাই ওলাইছো আৰু আমি দুটা গৈছিলো আৰু এখেতৰ লগৰ পৰিয়ালটো গৈছিলে তেওঁলোক নয়দাতে থাকে যেহেতু গুপ্তা ভৈয়া আৰু তেওঁৰ ফ্যামিলি গতিকে আমি এয়া বাই ৰোড গৈ আছো অমৃতসৰলৈ বুলি প্ৰায় 8 ঘণ্টা মান লাগে দিল্লীৰ পৰা আৰু এইজনী হলো মই ফালে বহি আছিলো আৰু মই আসলতে কমফৰ্টেবল ফিল কৰা নাছিলো তেওঁলোকৰ লগত ভিডিও বনাবলৈ হেকাৰণে এখিনি মই ভয়েস ওভাৰে দিছো আৰু আহি পেলাই এয়া আমি অমৃত সুখদেৱ বুলি হাৰিয়ানাৰ মুৰথালত আছে এখন তাতে আহি পেলাই এয়া ব্ৰেকফাষ্ট কৰিবলৈ বুলি সোমাইছিলো ইয়াতে আসলতে পৰাঠা খুব ভাল পায় মই একদম যেতিয়া দিল্লী ফাৰ্স্ট টাইম গৈছিলো তেতিয়া আমি চণ্ডীগড় ফুৰিবলৈ যাওঁতে ইয়াতে খাবলৈ গৈছিলো আসলতে খুব ভাল লাগিছিল খাই কিন্তু এতিয়া হেতু কোৱালিটি নাপালো টেষ্টটো আগৰ টেষ্টটো নাই কিন্তু নামটো বহুত বেছি ফেমাস হৈ গলে খনৰ অমৃত সুখদেৱৰ আৰু হেকাৰণে ভিৰো একদম পুৰা বহুত বেছি ভিৰ আসলতে এয়া পৰাঠা আৰু হোৱাইট মাখন সো এয়া আমি এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ বহি আছিলো গুটেখিনি ধুনিয়াকে বহি মেলি খাই মেলি আকৌ অমৃতসৰলৈ বুলি ওলাইবলে এয়া বাহিৰলৈ ওলাই আহিলো আৰু এই পোৱাল দুটা যে দেখিছে এই দুটা হে গুপ্তা ভৈয়াৰে লৰাচলি হয় নেনি আৰু প্ৰণয় আৰু এয়া এতিয়া আকৌ আমি অমৃতসৰলৈ বুলি গৈ আছো বলক আপোনালোকক দেখাম So finally আমি এয়া 8-9 ঘণ্টাৰ পিছত সন্ধিয়া আহি পেলাই আমি পালোহি অমৃতসৰ আৰু এবাৰো এয়াৰবিএনবি এটাই বুক কৰিছো হোটেলৰ ৰুম লোৱা নাই এয়াৰবিএনবি টো বুক কৰিলে আসলে গুটে এনেকে ফ্ল্যাট টাইপত গুটেটো পাই যায় আৰু কিচেনটো পাই যায় হলটো পাই ৰুমো পাই বাথৰুম পাই সব পাই আৰু এই কিচেনটো আমি ইউজো কৰিব পাৰো মানে ইয়াতে বনাই পেলাই খাব পাৰি ব্ৰেকফাষ্টটো পিছে এওঁলোকে ইয়াৰ পৰাই দিয়ে সব এয়াৰবিএনবিতে নিদিয়ে কিন্তু এটো এয়াৰবিএনবিত বুলে ব্ৰেকফাষ্টটো তেওঁলোকে প্ৰভাইড কৰে আমি বনাব নালাগে আৰু এইটো হল হয় সৰুকে টেবুল এখন পিছত লগাই দিবহি বুলি কৈছে আৰু এইটো আমাৰ ৰুমটো এইটো ৰুমত আমি আছো হিটো ৰুমত হেয়া গুপ্তা ভৈয়াহত আছে আৰু এইখন হৈছে বৰ ধুনিয়া এখন বেড আৰু সাকচোন লাইটটো জ্বলাই দিলে আৰু ধুনিয়া লাগিছে নহয়নে আৰু ইয়াতে আমাৰ বাথৰুম বিলাকো এটাচ বাথৰুম আছে দুইটা ৰুমতে এইটো বাথৰুম বিলাকো আহল বহল ভাল আৰু মানে সাফ সিকুন আমি এবাৰ মানে ম্যাক্সিমাম আমি এয়াৰবিএনবিতে থাকিলো যেহেতু আমাৰ ট্ৰিপটো দীঘলীয়া হয় 15 দিন মানে প্ৰায় অকল হে বৈষ্ণদেৱী কাটৰাতে আমাৰ হোটেল কৰা হৈছিল কাকুবাৰ লগত থাকুতে বাকি জিমান আছো হে এয়াৰবিএনবিতে আছো আৰু Hello everyone, welcome back to my YouTube channel. মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু আজিৰ এই ব্লগটো মই আৰম্ভ কৰিছো পাঞ্জাবৰ অমৃতসৰ চহৰৰ পৰা আৰু জনে মোৰ লাষ্ট ব্লগ চাইছে তেওঁলোকেতো নিশ্চয় গম পায় যে মই ট্ৰিপত আছো ফুৰিবলৈ বুলি আহিছিলো আসলতে বা আৰু মই আহিছিলো বৈষ্ণদেৱী দৰ্শন কৰিলো তাৰ পিছতে নৈনিতাল গলো কেচিধাম দৰ্শন কৰিলো নৈনিতালখন ফুৰিলো তাৰ পিছতে বা আকৌ তাইৰ কাম আছিল কাৰণে গুৱাহাটীলৈ উভতি গল আৰু মোৰ হাজবেণ্ড ৰিংকু তেওঁ আহিলে তেওঁ যেহেতু পাটনাত আছিলে বিহাৰ গৈছিলে তেওঁ আসলতে ছট পূজাৰ কাৰণে আৰু ছট পূজাৰ পৰা তেওঁ ডাইৰেক্ট দিল্লী আহিলে আহোতে আমি প্ৰথমতে দুজনী আহিছিলো আৰু কাকুবা পৰহি গলগৈ গুৱাহাটী আৰু মই মোৰ হাজবেণ্ড আৰু আমাৰ এটা লগৰ ফ্যামিলি হয় তেওঁলোক আহিছে একেটাৰ লগৰ মানে তেওঁলোক আহিছে আৰু আমি আহিছো অমৃতসৰলৈ গোল্ডেন টেম্পল ভিজিট কৰিম তাৰ পিছতে আৰু দুটা মান ইয়াৰ জায়গা যাম ৱাঘা বৰ্ডাৰ যাম হেয়াই প্ল্যানিঙত আছে আৰু এটা বিশেষ মন্দিৰলৈ যাম ৰাম তীৰথ টেম্পল বুলি তেওঁলোকে লৈ যাম বুলি কৈছে সো তাতে যাম আমি আৰু ভাবিলো আজিৰ ব্লগটো আপোনালোকৰ লগত শেয়াৰ কৰো আজিৰ দিনটো আমি শেয়াৰ কৰো এই ব্লগটোৰ জৰিয়তে আৰু কি কিনো চাবলৈ পাও কেনেকে কোট যাবলৈ পাও সেইখিনি গুটেখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে ভিডিওটো চাই থাকিব আৰু যদি ভাল পায় চাই ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া এয়া ৰাতিপুৱা 9:30 হৈছে আৰু আমি গাপা ধুই মেলি ৰেডি হলো এতিয়া ফাৰ্ষ্টতে ৰাম তীৰথ টেম্পললৈ যাম আৰু যোৱাকালি মই কোট আছো হেতুটো মই আপোনালোকক দেখালো এবাৰো আমি একচুয়ালি এবাৰ আমি এয়াৰবিএনবি বুলি যে এপটো আছে তাতে গৈ পেলাই সব বুকিংখিনি কৰিছো হোটেল এবাৰ নাই লোৱা কাৰণ আমাৰ যতে গৈছো 2 দিন বা 3 দিন থাকিবলগীয়া হয় আৰু হোটেল ৰুম ললে কি হয় সেই ৰুমটো ভিতৰতে সোমাই থাকি বৰ মানে কিবা কনজেষ্টেড নিচিনা লাগে ন ডাঙৰ হলেও আৰু বহুত বেছি ডাঙৰ ৰুম ললেও আকৌ ৰেটটো বেছি হৈ যায় হেকাৰণে ভাবিলো এবাৰ এয়াৰবিএনবি কৰো আৰু যেহেতু ইমান দিনিয়া আমাৰ মানে ইমান দিনিয়া আমাৰ প্ল্যান ট্ৰিপটোৰ হেকাৰণে প্ৰায় 15 দিন মানে হ'ব হেকাৰণে ভাবিলো এয়াৰবিএনবি লওঁ যেহেতু তাত নিজেও বনাই মেলি খাব পাৰি আৰু মন গলে বাহিৰৰ পৰা খাম আৰু যেতিয়া মন যায় বলো ভিতৰৰ পৰা খাম তেতিয়া মানে পেটছেটো বেয়া নহয় কাৰণ বেলেগ জেগা আৰু ইয়াৰ ওয়েদাৰ বিলাক মানে আমাৰ অসমৰ নিচিনা কিন্তু একদম নহয় দেই
মানে ঠাণ্ডা মানে আমি ভাবিছোঁ যোৱাকালি আহি পাইছোঁহি একদম পূৰা কুঁৱলী তাৰপিছত ভাবিছোঁ কুঁৱলী হয় কিন্তু কুঁৱলী নহয় সেইখিনি মানে পলিউশ্যনৰ কাৰণে যিটো স্মগ নে কি বুলি কয় যে সেইটোহে একদম ধোঁৱা কোৱা আমাৰ পুহমহীয়া যে মাঘৰ বিহুৰ টাইমত কুঁৱলীটো হয় তেনেকুৱা হয় কিন্তু সেইটো একচুৱেলি কুঁৱলী নহয় সেই নিয়ৰৰ কণিকা আৰু ধূলি মাকতি সেইবিলাক লগ লাগি যিটো এনভাইৰনমেণ্ট সৃষ্টি হয় সেইটো আমি আগতে পঢ়িছিলোঁ স্কুলত স্মগ নে কিবা বুলি কয় সেইটো হয় একদম বগা হৈ আছে চ' সেই তেনেকৈ মানে সেইকাৰণে ভাবিলোঁ গা চাও বেয়া হ'ব পাৰে ন সেইকাৰণে আমি এয়াৰবিএনবিয়ে কৰিছোঁ আৰু বাহিৰৰ খানা ইমানকৈ খোৱা নাই তথাপি খাইছোঁ আৰু খাবলগীয়াতো হয় বাৰু যি কি নহওক এতিয়া সেয়া বিচনা বাৰু লেতেৰাই হৈ আছে সবেই গা পা ধুই মেলি ৰেডি হ'লোঁ এতিয়া ইয়াৰ পৰাই এইটো এয়াৰবিএনবিৰ পৰা আকৌ ব্ৰেকফাষ্টটো প্ৰভাইড কৰে চ' এওঁলোকে এয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছে ময়ো যাওঁ তাৰপিছতে আমি এতিয়া ফাৰ্ষ্টত যাম ৰামতীৰাথ টেম্পল তাতে আচলতে বাল্মীকিজীৰ ৰামায়ণটোতো সকলোৱে জানো আমি সেই বাল্মীকিজীৰ আশ্ৰম আছে মেবি আৰু এটা কুণ্ড আছে সেই কুণ্ডত গা ধুব পাৰি মই গা ধুম সেইকাৰণে মই এইটো কাপোৰে পিন্ধি ওলাইছোঁ মানে এইটো মোৰ ঘৰত পিন্ধা কাপোৰ হয় আৰু গা ধোৱাৰ পিছত মানে সেই কাপোৰযোৰ তাতে থৈ আহিব লাগিব কুণ্ডত স্নান কৰি পেলাই মানে তাতে যি পিন্ধি গৈছোঁ সেইখিনি তাতে এৰি আকৌ বেলেগ কাপোৰ পিন্ধিব লাগিব সেইকাৰণে সেয়া লৈ লৈছোঁ পেক কৰি পেলাই কাপোৰ এইফালে পলিথিনত আছে সেইখিনি কাপোৰ লৈ লৈছোঁ তাৰপিছতে সেই তাতে গা চা ধুই মেলি আকৌ আমি বেলেগ জেগালৈ যাম ৱাগা বৰ্ডাৰ আছে গল্ডেন টেম্পল আছে আমাৰ লিষ্টত আৰু জালিয়ানাৱালাবাগৰ যিটো ইনচিডেণ্ট হৈছিলে সেই জেগাডোখৰতো কিবা আছে মেমৰিয়েল টাইপত সেই তালৈ যাম গতিকে ভিডিঅ'টো চাই থাকিব এণ্ডিঙলৈকে আহক তেতিয়াহ'লে আজি আমাৰ দিনটো আৰম্ভ কৰোঁ আৰু এইফালে এয়া আজি আমাৰ ব্ৰেকফাষ্ট এয়াৰবিএনবিৰ অ'নাৰৰ ঘৰৰ পৰাই দিছে মানে তেওঁলোকেই ব্ৰেকফাষ্টটো প্ৰভাইড কৰে একদম ছফ্ট পাঞ্জাবী আলু পৰাঠা আৰু দৈ এয়া খাই লওঁ তাৰপিছত ওলাম আৰু এতিয়া আমি সকলোৱে ইয়াত ব্ৰেকফাষ্ট কৰি মেলি ওলাই আহিলোঁ ফুৰিবলৈ বুলি ফাৰ্ষ্টতে যিহেতু ৰামতীৰাথ টেম্পললৈ যাম আৰু আপোনালোকক অকণমান পাঞ্জাৱখন দেখাই দিছোঁ মানে অমৃতসৰখন আমি আচলতে য'ত আছোঁ মানে আমাৰ এয়াৰবিএনবিটো য'ত আছে চিটিৰ পৰা অকণমান দূৰত হয় 7 কিলোমিটাৰমান দূৰত ৰেডিচন ব্লু হোটেলৰ একদম ছাইডতে এয়াৰপৰ্টৰ ওচৰত পৰে আৰু এয়া চাওক অমৃতসৰৰ খেতি আমি আহি থকাৰ পৰাই খেতি দেখি পায়ে আছোঁ মানে ইয়াত ইমান বেছি খেতি হয় আৰু এয়া ফাইনেলি পালোহি আমি বাল্মীকিজীৰ তীৰ্থস্থান অমৃতসৰৰ আৰু যিহেতু কাৰ্তিক পূৰ্ণিমা আছিলে কাৰ্তিক পূৰ্ণিমাৰ এই দিনকেইটাত মানে কাৰ্তিক পূৰ্ণিমাৰ দিনাখনৰ পৰা মানে 3 দিনীয়া নে 4 দিনীয়াকৈ ইয়াত এটা এনেকৈ কাৰ্যসূচী হয় বাল্মীকি দিৱস বুলি এনেকৈ কিবা পাতিছিলে আৰু আমিও পালোহি আৰু আমাৰ যেনেকৈ অসমত কাতি মাহটো খুব মহত্ব আছে এইফালে মানে নৰ্থ ইণ্ডিয়াটো এই কাৰ্তিক মাহ বুলি কয় আৰু কাৰ্তিক মাহটোৰ খুব মহত্ব আছে কাৰ্তিক মাহত গংগা স্নান কৰে বা ইয়াতো দেখিলোঁ আহি পেলাই এয়া বাল্মীকিজীৰ আশ্ৰমত ইয়াতো এনেকুৱা মানে কাৰ্যসূচী চলি আছে কিবা পাতিছে ইয়াতো আমি জনাই নাছিলোঁ আচলতে আৰু এয়া যে দেখিলে আপোনালোকে সেয়া বাল্মীকিজী আছিলে আৰু ইয়াতে এয়া চব তেওঁৰ চৰণ পাদুকা ৰখা আছে আমি এতিয়া ইয়াতে থকা অমৃতসৰত থকা বাল্মীকিজীৰ আশ্ৰমলৈ আহিছোঁ তীৰ্থস্থল বাল্মীকিজীৰ তীৰ্থস্থললৈ ইয়াতে বাল্মীকিজীয়ে বোলে ৰামায়ণখন লিখিছিলে আৰু ইয়াতে সীতামাক যেতিয়া মানে ৰামচন্দ্ৰই যেতিয়া এৰি দিছিলে মানে ত্যাগ কৰিছিলে তেতিয়া তেওঁ এইখন আশ্ৰমতে আহি আছিলেহি আৰু ইয়াতে লৱকুশৰ জন্ম হৈছিলে আৰু সেই পিছফালে দেখিছে সেই ইয়াতে লৱকুশৰ জন্ম হৈছিলে আহক মই আপোনালোকক আকৌ ভালকৈ দেখাই আছোঁ ইয়াতে কুণ্ড আছে এতিয়া ইয়াতে আমি কুণ্ডত স্নান কৰিম তাৰপিছতে কেনেকৈ কি পূজা হয় প্ৰচেছটো চাওঁ সেইটো তাৰপিছতে পূজা কৰিম আৰু ইয়াতে মানে কাৰ্তিক পূৰ্ণিমাটো বহুত বেছি ধুনীয়াকৈ পালন কৰে 4 দিনীয়া মেলা লাগে আৰু কিবা পূজাও হয় আৰু এইফালে নৰ্থ ইণ্ডিয়াত চবতে কাৰ্তিক পূৰ্ণিমাটো খুব ধুনীয়াকৈ আচলতে উদযাপন কৰা হয় আৰু ইয়াতো সেয়া তাৰে মানে 4 দিনীয়া কিবা পূজা চলি আছে আৰু মেলাও লাগি আছে এইফালে অমৃতসৰ মেইন চিটিৰ পৰা 12 কিলোমিটাৰ দূৰত এই ৰামতীৰাথ টেম্পল ভাগ আছে আপোনালোক যদি অমৃতসৰলৈ আহে কোনোবা তেতিয়াহ'লে এই জেগাডোখৰ কিন্তু আহিবলৈ নাপাহৰিব খুবেই ভাল লাগিছে কাৰণ আমাৰ আহি আৰু মই ক'লোৱে অলৰেডি যে এইখন মহৰ্ষি
বাল্মীকিজীৰ আশ্ৰম আছিলে য'ত সীতামাই আশ্ৰয় লৈছিলে প্ৰভু ৰামচন্দ্ৰই তেওঁক ত্যাগ কৰাৰ পিছত মানে প্ৰজাৰ কথা শুনি যেতিয়া ত্যাগ কৰি দিছিলে তেতিয়া তেওঁ আহি ইয়াতে আশ্ৰয় লৈছিলহি আৰু এই যে পুখুৰীটো দেখিছে এইটো হেনো হনুমানজীয়ে খান্দি উলিয়াইছিলে আৰু ইয়াতে যিহেতু বাল্মীকিজীৰ আশ্ৰম আছিলে আৰু ইয়াতে যেহেতু সীতামা আছিলে আৰু তেতিয়াই লৱকুশৰ জন্ম হৈছিলে আৰু এই লৱকুশৰ জন্ম এই স্থলতে হৈছিলে বুলি কোৱা যায় মানে এই স্থানতে হৈছিলে আপোনালোকক দেখাই আছোঁ মই যিটো প্ৰাচীন মন্দিৰ আছে সেই মন্দিৰটোও আছে লগতে ইয়াতে আৰু এই আছক এই প্ৰাচীন মন্দিৰ ভাগতেই লৱকুশৰ জন্ম হৈছিলে আৰু এতিয়া আহিছোঁ এয়া ৰামতীৰথ টেম্পলৰে এইটো বিশেষ কুণ্ডটোলৈ এই কুণ্ডভাগতেই সীতামাই হেনো গা ধুইছিলে মানে কুঁৱা টাইপৰ হয় এনেকৈ চিৰিয়েদি নামি আহিব লাগে তললৈ আৰু এয়া চাওক ইয়াতে এনেকৈ পানী আছে কুঁৱা টাইপৰ আৰু এইডোখৰত চিৰি বনাই থোৱা আছে মগু থৈ দিয়া আছে তাৰ পানী লৈ পেলাই গা ধুব পাৰি আৰু আমিও ইয়াতে এয়া গা পা ধুই মেলি আহি এতিয়া পূজা কৰিবৰ কাৰণে আহিছোঁ আৰু মোৰ পিছফালে যে দেখিছে এই মাটিৰ যিটো ঢিপ বনাই থোৱা আছে মানে সেয়া হেনো সীতামাৰ ৰান্ধনীশাল আছিল আৰু এয়া আমাক তাৰে এগৰাকী লেডিয়ে পূজা মানে শিকাই দিছিলে আমি যিহেতু ভালকৈ নাজানো কেনেকুৱা কি নিয়ম হয় চ' যেনেকৈ শিকাই দিছে তেওঁ তেনেকৈ কৰি মেলি আমি পূজা ভাগ কৰি আহিলোঁ ৰামতীৰথ টেম্পলত আৰু এয়া চাওক সীতামাৰ ৰান্ধনীশালখন আপোনালোকক অকণমান দেখাওঁ আৰু সঁচাকৈ আচৰিত এই ৰান্ধনীশালৰ ছাইডতে গোটেই পানী আছিলে আচলতে চবফালে কেৱল পানীয়ে পানী কিন্তু এইডোখৰ একদম শুকান আৰু গছকেইজোপাও একদম ফ্ৰেছ হৈ আছে মানে ক'তো শেলাই অকণমানো নাই কিন্তু গছকেইজোপা কিন্তু পানীত ডুবি আছে আৰু এইভাগে হেনো সীতামাৰ ৰান্ধনীশাল আছিলে এখন আৰু ইয়াতে যোনে কাৰোবাৰ কিবা মান্নাত থাকে তেওঁলোকে মান্নাত বিচাৰি পেলাই ইয়াতে পূজা আগবঢ়ায় সেয়াই আৰু ইয়াতে বিলাক যে দেখিছে বিয়াৰ কিছুমানে চুনৰি হেৰি কৰি থৈছে লগাই থৈছে সেয়া মান্নাত পুৰা হোৱাৰ পিছত বোলে এইবিলাক মানে বান্ধেহি চুৰি আগবঢ়াই থৈছে সেই তেনেকুৱা আৰু আমাৰ পূজা পাতল কৰা হৈ গ'ল আৰু দেখিছেনে মই কাপোৰ চেঞ্জ কৰি দিলোঁ সেই যিটো ফ্ৰক পিন্ধি আহিছিলোঁ সেইটো ইয়াতে এৰি থৈ যাব লাগে সেইখিনি চেঞ্জ কৰি মেলি এতিয়া এয়া আহিছোঁ এজোপা ইয়াৰে বৰ ডাঙৰ গছ এই গছজোপাতে বোলে লৱকুশই ৰামচন্দ্ৰই যিভাগ অশ্বমেধ যজ্ঞ কৰিছিলে অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো বোলে লৱকুশে ইয়াতে বান্ধি থৈছিলে সেই ডাঙৰ গছজোপাতে আৰু এয়া এফালে এনেকৈ এয়া ৰখা আছে আৰু আমাৰ পূজা কৰা হৈ গ'ল দৰ্শনো হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া এই দৰ্শন কৰাৰ পিছত হেনো এই পুখুৰীটোৰ চাৰিওফালে পৰিক্ৰমা কৰিব লাগে চ' আমি এতিয়া এয়া পৰিক্ৰমা কৰি আছোঁ পুখুৰী ভাগৰ তাৰপিছতে এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু হাই এভৰিৱান আমাৰ মন্দিৰৰ দৰ্শন হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ৱাগা বৰ্ডাৰ চাবৰ কাৰণে ব'লক আপোনালোকক এতিয়া আমি ৱাগা বৰ্ডাৰ দেখাওঁগৈ আৰু আমি সকলোৱে জানো ৱাগা বৰ্ডাৰ ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ হয় ৱাগা আটাৰী বৰ্ডাৰ বুলি কয় আৰু এই ৱাগা বৰ্ডাৰটো অমৃতসৰৰ পৰা 25 কিলোমিটাৰ দূৰত হয় প্ৰায় আধা ঘণ্টা সময় লাগে পাওঁতে ৰাস্তা ঘাটবোৰ বিৰাটেই ধুনীয়া হয় আৰু এতিয়া ইয়ালৈ আহিছোঁ আমি পালোহি আহক আপোনালোকক ভিতৰৰ পৰা দেখাওঁ হাই এভৰিৱান আমি এতিয়া ৱাগা বৰ্ডাৰ পালোহি এতিয়া আমাৰ গাড়ী পাৰ্ক হৈ গ'ল আৰু ভিতৰলৈ গৈ আছোঁ ব'লক আপোনালোকক দেখাই আছোঁ তাতে কেনেকুৱা কি হয় আৰু ইয়াতে যোনে আহিছে তেওঁলোকে জানেই ইয়াতে মানে কি হয় বিটিং চেৰিমনি হয় BSFৰ দ্বাৰা ইণ্ডিয়ান BSF আৰু ইফালে পাকিস্তানী ৰেঞ্জাৰ্ছবিলাক থাকে আৰু ইয়াতে প্ৰত্যেক দিনেই আবেলি বিটিং চেৰিমনি হয় আৰু টুৰিষ্ট এট্ৰেকশ্যনৰ কাৰণে বহুত টুৰিষ্ট আহে চাবলৈ আমিও আহিছোঁ আৰু আমি নিজৰ নিজৰ চিটত বহি ললোহি আহি পেলাই এয়া চাওক এই ধৰণে গেলেৰী টাইপত বনোৱা থাকে আৰু আমি ইয়াতে বহি পেলাই ইয়াৰ পৰা চেৰিমনি এনজয় কৰিম আৰু চাওক আপোনালোকেও খুব ভাল লাগে একদম
দেশ প্ৰেম একদম জাগি উঠে, গুজবাম্প আহি যায় একদম, মানে বহুত বেছি ভাল লাগিছে আহি। আৰু এয়া দেখিছেনে, এইখিনি আমাৰ নিচিনা মানুহে হয়, তাতে তেওঁলোকে মাতে, তাতে ঝাণ্ডা এনেকৈ লেহেৰাব পাৰি। আৰু এইফালে আছে পাকিস্তানৰ বৰ্ডাৰ, চাওক এইয়া, এইফালে পাকিস্তান আৰু এইফালে ইণ্ডিয়া। আৰু অলপ পিছতে ইয়াতে ইণ্ডিয়ান BSFৰ দ্বাৰা পেৰেড ষ্টাৰ্ট হ'ব। আৰু এইজন চাওকচোন, BSFৰ জোৱানজনে পাকিস্তানৰ ফালে কি দেখাই দেখাই কি কৰি আছে। আৰু দেখিছেনে এইফালে এতিয়া দুইখন দেশৰে গেট দুখন খুলি দিলে, আৰু অলপ সময়ৰ কাৰণে খুলি দিয়ে, তাৰপিছত আকৌ বন্ধ কৰি দিব। আৰু ইয়াৰ পিছতে এতিয়া জাতীয় পতাকা সন্মান প্ৰদান কৰিব। দুইখন দেশৰে যিহেতু জাতীয় পতাকা ইয়াতে আছে, আৰু দুইখন দেশৰে জাতীয় পতাকা সন্মান জনোৱা হয়। এইফালে আপোনালোকে চাই থাককচোন, খুব বেছি ভাল লাগিছে সঁচাকৈ আমাৰ ইয়ালৈ আহি।
এতিয়া পুনৰ এই ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ যি দুখন গেট হয় সেইখন আকৌ এতিয়া এয়া বন্ধ কৰি দিব আৰু এতিয়া বিটিং চেৰেমনি শেষ হ'ল আৰু এতিয়া আমি এয়া বাহিৰলৈ আহিছোঁ আৰু এয়া চাওক বাহিৰৰ ভিউটো এনেকুৱা হয় আৰু ইয়াতে মিউজিয়ামো আছে মিউজিয়ামো চালোঁ আমি আপোনালোকক নেদেখালোঁ আৰু গোটেইবোৰ এয়া অকণমান বাহিৰৰ পৰাই দেখাই দিছোঁ এয়া চাওক আৰু এতিয়া আমি ৱাগা বৰ্ডাৰৰ পৰা আহিলোঁ অমৃতসৰলৈ আৰু এয়া আমি এতিয়া আহিছোঁ অমৃতসৰৰ স্বৰ্ণ মন্দিৰ চাবলৈ ব'লক আপোনালোককো দেখাওঁ হাই এভৰিৱান এতিয়া আমি ইয়াৰ গল্ডেন টেম্পললৈ আহিছোঁ আৰু ইয়াতে চাওকচোন ইমান ধুনীয়া পৰিৱেশ অমৃতসৰত থকা এই স্বৰ্ণ মন্দিৰ ভাগক শ্ৰী হৰিমন্দিৰ চাহিব বা দৰবাৰ চাহিব বুলিও জনা যায় আৰু 1604 চনতে বনাই সম্পূৰ্ণ হৈছিলে এই গুৰুদ্বাৰা ভাগ আৰু চাওকচোন কিমান পুৰণা হয় প্ৰায় 421 বছৰ পুৰণা আৰু এতিয়াও ইমান ধুনীয়া ইমান চাফা খুব বেছি ভাল লাগে শিখসকলৰ আটাইতকৈ পবিত্ৰ স্থল বুলি কোৱা হয় এই স্বৰ্ণ মন্দিৰ ভাগক আৰু আমি এয়া প্ৰসাদ ললোঁ কাৰা প্ৰসাদ বুলি কয় আমি এয়া ইয়াতে ল'বলৈ পাই এনেকৈ কিনিব পাৰি আৰু প্ৰসাদ আগবঢ়াব পাৰি আৰু আমি এয়া ভিতৰলৈ যাম ভিতৰত নাজানো ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ বাহিৰৰ পৰাই আপোনালোকক কিন্তু যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ হে এভৰিৱান আমি এয়া দৰ্শন কৰি আহিলোগে ভিতৰত ভিডিঅ' বনাব ভাল নালাগিলে সেইকাৰণে ভিডিঅ' নবনালোঁ বাহিৰৰ পৰা আপোনালোকক যিমানখিনি পাৰোঁ দেখালোঁ আৰু আজিৰ এই ভিডিঅ'টো এতিয়া মই এইখিনিতে এণ্ড কৰি থওঁ কাৰণ বহুত বেছি দীঘলীয়া হৈ গৈছে আৰু আপোনালোকক নেক্সট পাৰ্টটো মই নেক্সট ব্লগত দিম গতিকে চাবলৈ নাপাহৰিব আৰু আজি যিহেতু এতিয়া নতুন বছৰ হয় গতিকে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা হেপী নিউ ইয়েৰ আৰু এই ভিডিঅ'টো আপোনালোকে যে শেষলৈকে চালে তাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল আকৌ নতুন ব্লগত লগ পাই আছোঁ অমৃতসৰৰে দ্বিতীয় পাৰ্টটোত আজিলৈ আহিলোঁ বাই